সোণাৰো ফুলিলে নাহৰো ফুলিলে পাহাৰী কপৌ ঐ গাভৰু বিহুলৈ যাওঁ সমনীয়া ঐ বহাগে মাতিছে আকৌ গোন্ধাইছে গাভৰু দেহা তাকে লৈ নকয় বিৰিতিৰ বেহা বাৰীৰ হলিয়া গাভৰু ৰসকি যৌবনে আতৰু আমি বাৰীৰ হলিয়া গাভৰু ৰসকি যৌবনে আতৰু গেজে পতা বিৰি ডিঙিত পিন্ধা দেখিছানে নাই থৰ লাগিছে Hello guys, মোৰ ভাগৰ এটা অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিহু বজাৰ বৰ কোৱা নাই বাৰু। এতিয়া আমি বিহু বজাৰ কৰিলোঁ কি চাবনি যাবি আছে নাই বিহু বজাৰ আজি যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব কৰি দিব বাই বাই আজি ৰুমটো কৰি খেছিলে বজাৰ সুবিধানে পাৰ হৈছে এখন পর্দা দুখন পর্দা গঞ্জি গঞ্জি এইকেইটা ঘৰত পিন্ধিবলৈ ব্লাউজ এইটো টাপেটি এইটো ডেঞ্জাৰাছ কালাৰ কিবা কিবি সৰু সুৰা বস্তু আছে আৰু এইখন ঘৰত পিন্ধিবলৈ এখন কটনৰ মেখেলা আমাৰ টিকলাটো কাৰণে এটা ঠিক এটা কটন হয় পিন্ধি আৰাম পাব এইটো আমাৰ টিকলি লং পেণ্ট আজিকালি দেখিছে নে কি ষ্টাইল কি লাগি আছে মানে ঠিকনা নাই লফ লগাই এই যে ড্ৰেছ সৰু ড্ৰেছ স্পৰ্টিং পেণ্ট হাফ পেণ্ট গৰমত পিন্ধি ভাল পাব আহা ফেলি দিয়া এইটো
এটা টপ এটা আমাৰ ভতিজাজনীৰ কাৰণে এটা টপ মস্তি একদম কাপোৰটো মানে বহুত ধুনীয়া একদম কাপোৰটো একদম কোমল সফ্ট এইটো ভাগিনজনীৰ কাৰণে এইটো আমাৰ পোৱালি এটা আছে টিকলা সেইটো কাৰণে পোৱালিটো কাৰণে ন এইটো একদম সফ্ট কাপোৰটো একদম মস্তি এইটো ভতিজাৰ কাৰণে আৰু কেলে পেণ্ট এইটো ভতিজাটোৰ কাৰণে তাৰপৰা এইযোৰ কাপোৰ স্লেপ কটন এইযোৰ কাপোৰ স্লেপ কটনৰ এখন কটনৰ চাদৰ ঘৰত পিন্ধা চাদৰ এখন দিয়াচোন কালাৰখন ঘৰত বোৱা চাদৰ তাৰপৰা এখন এতিয়া ঘৰত বোৱা চাদৰ আছিলে আৰু এখন চাদৰ এখন চুৰিয়া এখন হৈছে হেৰি এযোৰ কাপোৰ লেপটন তাৰপৰা সেইটো কি আছিলে দিয়া এযোৰ কাপোৰ ভিছা তাৰপৰা এয়া আছে বগা চাৰ্ট তাৰপৰা কি আছে এইটো আমাৰ বেটি ফেঞ্চি কাপোৰ ধুনীয়া একদম সফ্ট এইটো ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাগে ছাবস্ক্ৰাইব কৰি দিব দেই ন হৈছেনে এখন চাদৰ আজি যদি বাপৰে ইমান দাম জিন্স পেণ্টবোৰ 4,000 মোৰ পেণ্টটো ইমান যায় 4,000 গেঞ্জি এইটো কেনেকুৱা ষ্টাইলৰ গেঞ্জি আনিছে নতুন ষ্টাইলৰ গেঞ্জি চাৰ্ট আজি দেখালো আপোনাক বিহু বজাৰ আপোনালোকক চ' কি কিনে আনিলো বৰ বিশেষ নহয় আৰু সৰু বস্তু চ' আপোনালোককো দেখালো কেনে পালে জনাব যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেলকন মচলেং মানে একদম চাবোনৰ অৱস্থা হৈ আছে আৰু নেদেখা আপোনালোকক অৱস্থা বেয়া হৈ আছে একদম বহুত ভাগৰ লাগিছে কিবা লাগিছে মানে কি ক'ম আপোনালোকক টোপনি লাগিছে এতিয়া মই ভিডিঅ'টো কেইটা বজাত কৈছোঁ জানে ৰাতি 12টা বাজিলে চ' ভাবিলোঁ ভিডিঅ'টো কৰি ৰাখোঁ আপোনালোককো দেখাম জনাব এইগৰাকী আজি হাইচ মাৰিলে পূৰা মানে মোৰ তেনেকৈ লোৱা নহ'লে আৰু ল'ম মই বিহু পাছত ল'ম ভালকৈ মস্তে কাপোৰ এযোৰ ল'লোঁ আৰু যি হয় যুঁজা পৰ্ব কোন জিকিব এইফালে ভগা ফালে নামাৰিবা ইফালে মাৰা কোন জিকিলে বন্দী
চাকি ধূপ জ্বলোৱা হৈ গ'ল। এতিয়া আমি যাম ভিতৰৰ ভাগলৈ। ভকত সবেনো তাত কি কৰিছে সেয়া আপোনালোকক অকণমান পাৰিলে ভিডিঅ' কৰিম, আপোনালোককো দেখাম। ঠিক আছে, চাওঁ আহকচোন তেনেহ'লে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আমাৰ পৰিয়ালটিৰ তৰফৰ পৰা সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ।